So hello Zolikat, আকৌ বহুত দিনৰ অন্তৰ মূৰত সো ফাইনালি আজি এটা ব্লগ উলা বলিছো ব্লগ নহয় এটা আপডেট বা এটা ব্লগ আপোনালোকে যি বুলি ভাবে সো মেইন মোটিভটো হৈছে কি আপোনালোকৰ যদি পাৰ্ট টাইম এটা কাম কৰিম বুলি ভাবি আছে তো তেনেহলে আপোনালোকে নিশ্চয় এই কামটো কৰিব পাৰে সো ভিডিও থাম্বনেল চাই বা আপোনালোকে গম পাই গৈছে তথাপি আপোনালোকক ভালদৰে ইনকামৰ গুটে প্ৰসেসখিনি আপোনালোকক দেখাম মানে গমে পাইছে কেনে গৰম দি আছে তাতে আৰু কিবা এটা হে লাগি আছে বলে কিবা সূৰ্যই বলে কিবা এটা কক্ষপথত ঘূৰি আছে সো সেইবোৰ বাদ দিয়ক আপোনালোকে সো বঢ়িয়া কাম গোটেইখিনি আপোনালোকক দেখাই আছো কেনেকৈ কিমান আৰ্নিং কৰিব পাৰি এটা দিনত বা এটা দিনৰ এটা সৰু এটা টাইমখিনিত আপোনালোকে মানে ঘৰত বহি থাকাতকৈ আৰু যিহেতু আজিকালি সকলো ল'ৰা ছোৱালীৰে লগত স্কুটি বাইক থাকে সো কৰি থাকক কামখিনি নে কি কয় সো বিশাল আহি আছে বিশালক লগ কৰোঁ কৰাৰ পিছত আমি বঢ়িয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰপিছত বহুত দিন পিছত আজি ভাল লাগি আছে এণ্ড 500+ ছাবস্ক্ৰাইবাৰ হৈ গ'ল বহুত থেংক ইউ মোৰ পৰা মোৰ টিমৰ পৰা দিশানৰ পৰা বিশালৰ পৰা সকলোৰে পৰা মোৰ ফালৰ পৰা এণ্ড আমাৰ চেনেলটোৰ ফালৰ পৰা সো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় তেনেহ'লে বল ছাবস্ক্ৰাইব গাইজ ফাইনেলি মোৰ বেকখনটো থাকিল বাৰু বিশালৰ লগত যাই আছোঁ যিহেতু সো আমাৰ বহুত দিন পিছত ব্লগত এজন ডাঙৰীয়া আহি পৰি এক সেকেন্ড ডাঙৰীয়া এয়া ডাঙৰীয়া চাওক মই মানে লাকি মানুহ না আহাৰ লগে লগে অৰ্ডাৰ লৈ যাওঁ পইচা আজি সো ডাঙৰীয়া কিমান টকাৰ অৰ্ডাৰ লাগছে কোৱা হেমলতা ধাবাত যাম এতিয়া আমি অৰ্ডাৰটো পিক আপ কৰিব কলৈকে সো চাওক মানে যাত্ৰাটো ভাল না মই আহাৰ লগে লগে তাৰ লাগিয়ে গ'ল দুটা অৰ্ডাৰ মান লাগছে চাগে না কিয় মোৰ লাকি মাল না ই আজি যিমান পইচা পাব এনে গোটেই আপোনালোকক একদম প্লাছ কৰি কেনে দেখাম আৰু এতিয়া আমাৰ টাইম কিমান হৈছে কাৰেক্ট 1:11 সো 1:11 পৰা আমি কিমানখিনি সময় মাৰিম ভাড়া এণ্ড কিমানখিনি আৰ্নিং হয় গোটেইখিনি আপোনালোকক ভালকৈ বুজাই দি আছোঁ তো যিহেতু মোৰ একাউণ্টটো নহয় বাৰু ই ভালকৈ জানিব বিশাল দা হেলমেটটো পিন্ধাৰ আগতে কিবা এটা কৈ দিয়ক পিন্ধিয়ে ল'লে নেকি হেলমেটটো পিন্ধাৰ আগত মানে এতিয়া মাৰি চাওঁ কি হয় কিমান হয় এনে আশা আছে আজি পাম বুলি ভালেখিনি পাম অলপ দেৰিলৈকে মাৰিম হয় আৰু কেনে লাগিল বহুত দিন পিছত কাম বেক হ'লে আপুনি বহুত দিন পিছত মানে ভাল লাগি আছে আপোনালোকে অলপ মৰমকে সেইটো আৰু মৰমটো অলপমান কমকে দি আছে মৰমটো দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক 500 তো হ'ল বাকিখিনি লাগে জলদি আজিৰ ষ্টাৰ্ট কৰোঁ তো ব্লগ ফাৰ্ষ্ট আমি পিক আপ ক'ত পৰিছে হেমলতা ধাবা সো হেমলতা ধাবা আছে আপোনালোকৰ ৰেডিচন ব্লুৰ অপজিট ছাইডত সো ৰেডিচন ব্লুত যাই কেনে পিক আপ কৰি কেনে আপোনালোকক দেখাই আছোঁ সো গাইজ চাবৰ আমি একদম ৰেডিচন ব্লুৰ অপজিট চাইডে আছোঁ এটাতো আপোনাৰ হেমলতা ধাবাৰ পৰা লাগিলে আমাৰ সেইটো ল'লোঁ এতিয়া আকৌ বিচালে আকৌ এটা আনিব গৈছে ফেট ভেলি সো দুটা লাগিছিল টোটেল একেলগতে মানে যাত্ৰা আছে না মোৰ সেই কথা তো দুটা একেলগত ভাড়া লাগিছিলে সো দুটা ল'লোঁ মানে ফেট ভেলি পৰা ছেকেণ্ডটো লৈ আছে কিবা ম'ম' না কিবা লাগিছে চিকেন ম'ম' আৰু তো এই দুটা থৈ কেনে আমি বঢ়িয়াকৈ কৈ আছোঁ কিমান হ'ল দুটাতে আৰু কিমান কিলোমিটাৰ যাব লাগিল আৰু কিমানখিনি হ'ল চ' ভিডিঅ'টো পূৰা চাই থাকিব যিহেতু একদম মানে গোটেই একদম কিলোমিটাৰ ৱাইজ আপোনাৰ কিমান পইচা হয় নহয় গোটেইখিনি কৈ আছোঁ সেইকাৰণে গোটেইখিনি চাই থাকিব নে কি কয় তাৰপিছত আপুনিও ষ্টাৰ্ট দিব পাৰিব চুইগি বা জমেট' কিবা এটা এই বিশাল আহিল ছেকেণ্ড অৰ্ডাৰটো লৈ চ' যাই থাকোঁ আমাৰ ফাৰ্ষ্ট অৰ্ডাৰটো হেমলতাৰ পৰা আছিল ন বিশাল হেমলতাৰ পৰা ইয়াতে আছিল সুন্দৰবৰীৰ যোৱাৰ ৰাস্তাটো এইখিনিতে টোটেল কিলোমিটাৰ কিমান আছিল 1.5 কিলোমিটাৰ আছিল তো টোটেল আৰ্নিং কিমান হ'ল এতিয়া 30 rupees চ' চাওক 1.5 কিলোমিটাৰত আমাৰ কিমান হ'ল 30 rupees চ' 30 rupees 1.5 কিলোমিটাৰতে তো আৰু নেক্সট অৰ্ডাৰ আৰু এটা আছে সেইটো কিমান কিলোমিটাৰ হয় তাতে যাই কেনে কৈ আছোঁ আৰু কিমানখিনি পাই সেইটো বুজাই দি আছোঁ চ' ব্লগ গাইজ আমি ইয়াতে ৰখি আছোঁ ৰহি কেনে ঘৰটো বিচাৰি আছোঁ আমি এই বইজ পিজিটোত দিব লাগে বস্তুটো এতিয়া ই চাৰিবাটো লৈ গৈছে মানুহটো গাইব গৈছে চ' একদম ওচৰতে আছিল বিশ্বাস কৰিব যোনটো লাষ্ট অৰ্ডাৰটো দিলোঁ তাৰ পৰা আপুনি 200 না 150 মিটাৰ মাত্ৰ দূৰ আছিল তো এইটো ইয়াতে এইটোত কিমান হ'ল কিমান ডিষ্টেঞ্চটো গমে পালে 1.5 প্লাছ 200 মিটাৰ তো কিমান হ'ল এপ্ৰক্স আপোনাৰ 1.6 কিলোমিটাৰ 1.6 কিলোমিটাৰৰ ডিষ্টেঞ্চত আমি দুটা মাল্টি পৰিল তো এটা পৰিল আপোনাৰ 30 rupees পাইছে আৰু এইটোত কিমান পাইছে বিশাল আৰু পিছত দেখা চ' বিশাল আগৰটো 1.5 কিলোমিটাৰ তাৰপিছত ইয়াতে তোমাৰ 200 মিটাৰ প্লাছ তো একে ডিষ্টেঞ্চত চাব গ'লে 100 তো এইটোত কিমান পালে 20 টকা তো টোটেল আমাৰ ডিষ্টেঞ্চ কিমান হ'ল 1. মানে লাকি না লগে লগে ভাড়া লাগি গ'ল এইটো চেজ হ'ল আকৌ এইটো লাগি গ'ল চ' গাইজ চাওক এই দুটা আমি মাৰিলোঁ আকৌ একেলগতে দুটা লাগি গৈছে আজি বিশালৰ খুচিয়ে কিন্তু বহুত দূৰ যাব লাগে তো কি ক'ম চ' আমাৰ টোটেল 6 কিলোমিটাৰ গ'ল না কি কয় বিশাল
হা ডিষ্টেঞ্চ তো এটা এইটোত পালোঁ 20 rupees আৰু আগৰটোত পালোঁ 30 rupees তো 1.6 কিলোমিটাৰত আমি মাল্টি লাগিছে সেইবাবে আমি টোটেল 50 টকা পালোঁ আৰু 8 টকা সি কি কয় এইটো কি কয় 8 টকা ৰিটাৰ্ণ বোনাছ পাইছি তো আৰু মাল্টি দুটা লাগিছে এই দুটা লৈ যাওঁ লৈ যোৱাৰ পিছত দেখাই আছোঁ ক'ৰবা পিক আপ কৰোঁ ক'ত ড্ৰপ কৰোঁ চাওক গাইজ তেল বাচেছি আৰু আমি এই ডমিন'জৰ অপজিটত এখন হ'ল মাঞ্চ বক্স সেইখনৰ নাম দিয়া আছে ইয়াতে অজছ হোটেল তো ডমিন'জৰ অপজিট চাইডে এইপিনে চ' সি অৰ্ডাৰটো আনিব গ'ল এটা অৰ্ডাৰ এইটো ফাৰ্ষ্ট অৰ্ডাৰ মাল্টি অৰ্ডাৰ লাগছে দুটা অৰ্ডাৰ তো দুটা অৰ্ডাৰৰ এতিয়া সি এটা আনিব গ'ল আহি আছে সি তাৰপিছত আমি কিমান মানে ডিষ্টেঞ্চ হয় দোকানখনৰ পৰা তাৰলৈকে পিক আপ এণ্ড ড্ৰপ ডিষ্টেঞ্চো আপোনালোকক পিছত কৈছোঁ আৰু কিমান আৰ্নিং হ'ব দেখাইছোঁ এইটোত চাগে এটা বেছি আৰ্নিং আছে কাৰণ এইটো অকণমান লং ডিষ্টেঞ্চ হ'ব চ' সি আহক অৰ্ডাৰটো লৈ তাৰ বাকীখিনি দেখাই আছোঁ বৰ্তমান আদাবাৰী ডমিন'জৰ একদম ফ্ৰণ্টতে আছোঁ মই এয়া মাঞ্চ বক্সখন দেখি আছে তাৰ দোকানখন চ' চাইডে কওক হেল্ল' গাইজ এতিয়া আমাৰ নেক্সট এই বস্তু দুটাটো ল'লোঁ এখন দোকানত মানে কি হ'লে মই যে দেখাই আছিলোঁ কিবা মাঞ্চ বক্স নে কিবা মুৰাটো তাতে বহুত টাইম ৰখাইছে আমাক বহুত টাইম কিবা সেই অজছ ফুড বোলে তো তাতে আৰু বহুত টাইম ৰখালে আমাক তো তাৰে একদম অপজিটত ডমিন'জৰ ওপৰত এখন আছিল পাঞ্জাৱ মেহেক নে কিবা তাৰে পৰাও এটা অৰ্ডাৰ চ' দুটাই ল'লোঁ এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন আমি যাই আছোঁ আজাৰা তো আজাৰাত যাওঁ কিমান কিলোমিটাৰ হয় আপোনালোকক দেখাম আৰু আৰ্নিংটো দেখাই আছোঁ একদম বহুত বতাহ আহি আছে পিছত কৈ আছোঁ ফাইনেলি এই দুটা অৰ্ডাৰো আমাৰ কমপ্লিট চ' এই দুটা ইয়া চাওক আজাৰা মানে আপুনি ধাৰাপুৰ হৈ পিনে মেইন সোমাই আহি কি এইখিনি জেগাতে পেট্ৰল পাম্পটো আছে পেট্ৰল পাম্পটোৰ একদম ওচৰতে ইয়া তুলসী গ্ৰেণ্ড এইটো তো সোমাই আহিকে টোটেল দুটা অৰ্ডাৰতে 100 টকা পালোঁ তো মানে ডিষ্টেঞ্চ কিলোমিটাৰ কিমান হ'ল বিশাল দুটাতে এপ্ৰক্স কিলোমিটাৰ কিবা এটা 8 কিলোমিটাৰ চ' বিশালৰ মতে চালে মোবাইলত এপটো তো টোটেল আমাৰ বস্তুখিনি আদাবাৰীৰ পৰা লৈ আহিলোঁ ইয়ালৈকে টোটেল 8 কিলোমিটাৰ হৈছে আপোনাৰ 8 কিলোমিটাৰ অলপ কমে তথাপি 8 বুলিয়ে ধৰক তো 8 কিলোমিটাৰত 100 rupees হ'ল চ' আৰু নেক্সট চাওঁ জোনৰ ভিতৰত যাব লাগিব এতিয়া নহ'লে তো অৰ্ডাৰ নাপাম তো জোনৰ ভিতৰত যাওঁ যাই কিনে আকৌ চাওঁ কিমান কি হয় তে মানে আপোনালোকে এপ্ৰক্স এটা গম পাই আছে আৰু মানে যে ইমান কিলোমিটাৰত ইমানকৈ আহিব আমাৰ ডাবল পৰি আছে এইটো বেলেগ কথা কিন্তু ছিংগল পৰিলেও মানে আপোনাৰ সেইটো ভাড়াই থাকিব তো সেই কথা আৰু চ' বোলো গাইজ দেখছে গাইজ 112 টকাৰ আৰু এটা অৰ্ডাৰ লাগিছে আমি যাই আছিলোঁ একদম এয়া চাওক আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বেক ছাইডটো পাইছোঁ মাত্ৰ মানে আহি আছিলোঁ আমি তাক লাগি টোটেল 3 কিলোমিটাৰমান আহিলোঁ লগে লগে এইবাৰ আৰু এটা ডাঙৰ চাই লাগি গ'ল লাগিছেও লাগছে একদম 112 টকাৰ লাগছে আৰু যদি তাতে ইনচেণ্টিভ বা বোনাছ থাকে তেনেহ'লেতো আকৌ বাঢ়িয়ে যাব আৰু যদি মানে যাই কেনে তাতে ৰখোঁ মানে মানুহজনে অলপ টাইম আকৌ দেৰি কৰে আমাক তেনেহ'লেতো তাতেও এটা কমিশ্যন থাকে চ' চাওঁ ক'লৈকে যাব লাগিব বিশাল কক যাম জালুকবাৰীলৈকে যাম যাই কেনে পিক আপ কৰোঁ ক'ত লৈ যাই আছোঁ আৰু কিমান কি পাওঁ লাষ্টত ডিষ্টেঞ্চখিনি গোটেইখিনি কৈ আছোঁ আপোনালোকক নে কি আজি এনেও আপোনালোকে ইমান এটা ভাল নাপাব চাগে ব্লগটো চাই কেনে কাৰণ এইটো মানে কি হ'ল মেইনলি ল'ৰাখিনিৰ কাৰণে এটা আপডেট হয় বা এটা ইনফৰ্মেশ্যন হয় যোনে নতুনকৈ ছুইগি বা জমেট' কৰিম বুলি ভাবি আছে তো ছোৱালীখিনিয়ে ইমান এটা ভাল নাপাব এণ্ড বাই দ্য ৱে থেংক ইউ বাংলাদেশৰ মানুহেও মানে ভিডিঅ'বোৰ চাই আছে ভাল লাগিছে তাৰ বাবে থেংক ইউ কিবা মানে জিঅ'গ্ৰাফিত চাইছিলোঁ মই ইউটিউব চেনেলৰ কিবা 3 পইণ্ট কিবা চামথিঙত চাই আছে মানে এজন হ'লেওতো চাই আছে কমচে সেইটো ভাল লাগিছে তো দেখাই আছোঁ ব্লগ আৰু তো চাওক গাইজ এইটো বৰ্তমান 3:44 ছেকেণ্ডছ এইগুলো দেখাই আছে আমি যদি ইয়াতে আকৌ মানে 5 মিনিট সময় ৰখি দিওঁ সময় আকৌ আমি ৰখি দিলে বিশাল কেইটকা পাম 15 টকা চ' আমি যদি এনেই 5 মিনিট ৰখি দিওঁ ইয়াতে আকৌ অলপ টাইম তো 15 টকা আৰু পাম আৰু আমি আপোনালোকক কৈছিলোঁ টোটেল আমাৰ কিমান আছিল এইটোত বিশাল 112 তো 112 আছিলে কিন্তু টোটেল আমি কিমান পালোঁ 129 চ' চাওক 112ৰ জেগাত 120 আছে ৰখিব দিছে ৰখি দিয়াৰ পিছত আকৌ 15 টকা এটা পাম চ' সেই টোটেল কিলোমিটাৰ কিমান গ'ল বিশাল আমাৰ এইটোত 10 কিলোমিটাৰ না 10 কিলোমিটাৰত আমাৰ টোটেল 112 টকা দেখাইছিল কিন্তু 112ৰ সলনি পালোঁ আমি 129 তাৰপিছত আকৌ এয়া চাওক 3 মিনিট ৰিটাৰ্ণ আৰ্নিং তো আকৌ আমি 15 টকা এটা বেছিকৈ পাম চ' সেয়ে আৰু এনেকৈ মানে আৰ্নিংটো ঠিকে আছে আপুনি পাৰ্ট টাইম আৰামছে এইবোৰ কৰিব পাৰে বা ফুল টাইম কৰিলে আৰু লাভ না কি কয় বিশাল তো বিশালৰ এক্সপিৰিয়েঞ্চ মতে ই বা কি কয় শুনি লওকচোন
আপোনালোকে যদি পাৰে ফুল টাইমে কৰক, কিন্তু পাৰ্ট টাইম যদি কোনোবা মোৰ দৰে কোনোবা ষ্টুডেণ্ট আছে, তেতিয়া ষ্টুডেণ্টে আৰামছে পাৰ্ট টাইম কৰিব পাৰে 5:30 পৰা 10টালৈ। আৰামছে আপোনাৰ দিনত ধৰি লওক 800 পৰা 1000 সেনেকুৱা ওলাই যায় যদি ভালকে কৰে আৰামছে। তেল চেল ভৰাই 800 পৰা 1000 আপোনাৰ থাকিয়ে যাব পাৰ্ট টাইম যদি ভালকৈ কৰে। তো এতিয়া মোৰ আজি ঘৰত এনে আছিলোঁ, বিশালেও চানডে বা কেতিয়াবা ছেটাৰডে চানডে এনেকৈ কৰে। চ' সিও মানে পাৰ্ট টাইমে কৰি আছে, ফুল টাইম নহয়। সেই আৰু আজি সি ভাবিলে যে ওলাই যাওঁ, ইংকু ক'লেও এটা ভ্লগ এটা বনাই দিওঁ আৰু আপোনালোকৰো সহায় হ'ব। চ' আৰু পিছত কি ভাড়া লাগে চাওঁ, 5 মিনিটটো ৰখি লওঁ। আমি 15 টকা পামেই, একদম চিয়'ৰ 15 টকাটো পাই কিনে আমি বেলেগত যাম, তাৰপিছত দেখাই আছোঁ দিয়ক। চ' গোটেই দিনটো কাম কৰাৰ পিছত মানে কি আৰু ভিডিঅ'টো কৰি থকাৰ পিছত এতিয়া বাজিল 5:04। তো 5:04 আমি বৰ্তমান মালিগাঁৱত আছোঁ। মালিগাঁও নতুন ফ্লাইঅভাৰখনৰ তলত, নতুন ব্ৰিজখনৰ তলত। চ' চাওক বিশাল আৰু মই দুজনে মাত্ৰ কি হ'ল মানে ঘামি আছিলোঁ, একদম ভোক লাগিছিল অলপমান। চ' আমি পৰঠা হাউচত 2খন পৰঠা খাই আহিলোঁ বিশাল আৰু মই। চ' এতিয়া আকৌ চাওঁ এতিয়া কেতিয়া লাগে, যিহেতু জ'নৰ ভিতৰত আছোঁ, মানে এটা জ'ন দিয়া যায় আপোনাক। তো জ'নটোৰ ভিতৰত থাকিলে আপোনাৰ লাগে, আৰু যদি লাম্বা ক'ৰবাত দূৰৰ জেগাত যায় তেনেহ'লে ৰিটাৰ্ণ লাগে। চ' আমাৰ ৰিটাৰ্ণটো নালাগিল, কিন্তু আমি মালিকত জ'নত আহিলোঁ। এতিয়া আকৌ অন ডিউটি কৰিছোঁ। তো এতিয়া অৰ্ডাৰটো লাগক নে কি কয়, তাৰপিছত কিন্তু দেখাই আছোঁ বাৰু। আমি IIT গুৱাহাটী যাই আছিলোঁ এটা বস্তু দিবৰ কাৰণে, পাৰ্চেল এটা। চ' চাওক এইটো কি দেখা পালোঁ ৰাস্তাতে, মানে গাড়ীয়ে চিপি কেনে মাৰিছে একদম, মানে চব। তো চাওক গাইছে একদম আপোনাৰ এইটো জালুকবাৰী যোৱাৰ এই অপজিট ছাইডে, আৰু জালুকবাৰী ইপিনে যায় আপোনাৰ ইপিনে ছাইডে। এয়া মানুহ আহি গৈছে, মানুহে ভিডিঅ' কৰি আছে। তো এয়া একদম মানে নিজে দেখিয়ে বেয়া লাগিছে। এয়া কৃষ্ণচূড়া গছডালৰ তলতে, মানে দেখিয়ে বেয়া লাগিছে। চাওক ইমান ডাঙৰ অজগৰে হয় না বিশাল, বেলেগ নহয়। চাওক আছে বাৰু, আপোনালোকক দেখালোঁ। এতিয়া আমি আকৌ মানে উল্টা চাইডে আহিলোঁ। চাওক আহি কেনে তথাপি আৰু দেখালোঁ। এতিয়া আকৌ ঘূৰাও গাড়ীখন, ঠিক আছে বাৰু। তো গাইজ আমাৰ আদাবাৰী KFCৰ পৰা এটা লাগিল 8 কিলোমিটাৰ আপোনাৰ IIT গুৱাহাটীৰ ইপিনে, ৰাস্তাটোৰ ইপিনে। IIT গুৱাহাটী নহয়, ইপিনে আগিয়াথুৰি ইপিনে। চ' 8 কিলোমিটাৰ টোটেল পালোঁ। 8 কিলোমিটাৰত আমি 70 rupees। চ' ইয়াত বিদ্যা ইণ্টাৰনেশ্যনেল স্কুল। তো তাৰপিছত এতিয়া আমি ইপিনে উল্টা চাইড হৈ অলপমান যাই আছোঁ, ৰাস্তা পোৱাই নাই পাৰ হ'বৰ কাৰণে। চ' এইটোত 8 কিলোমিটাৰত আপোনাৰ পালোঁ 70 rupees। আৰু এতিয়া চাওঁ এতিয়া কি হয়, আৰু ইনচেণ্টিভ থাকে। এতিয়া আমাৰ ইনচেণ্টিভ ষ্টাৰ্ট হৈছে যে পাৰ অৰ্ডাৰ 10 টকাকৈ বেছি পাম। চ' বাৰু কি হয় চলি যায় থাকো আৰু নে কি কয়, আৰু 2টামান মাৰাৰ পিছত আজি সমাপ্ত কৰিম। আৰু ভাগৰ লাগছে এতিয়ালৈকে, মাত্ৰ একদম মানে কি ক'ম, অৱস্থা বেয়া হৈ আছে। চ' কালি মানে ভিডিঅ'ৰ এইখিনি ক্লিপটো কৰা নহ'ল। চ' আজি নেক্সট মৰ্ণিং কৰা আছোঁ। আজি আপোনাৰ কেই তাৰিখ হ'ল, 27th। চ' আজি বনাই আছোঁ ৰাতিপুৱা। যোৱাকালি 26ত মানে কমপ্লিট ভিডিঅ'টো নহ'ল, কাৰণ আমাৰ মানে আহোঁতে অলপ আন্ধাৰে হ'ল। চ' একদম একুৰেটখিনি আপোনালোকক কৈ আছোঁ মই। আমি ওলাইছিলোঁ 1:11 টাইমখিনি কৈছিলোঁ, আৰু ঘৰ সোমাইছোঁ বাৰু দেৰিকৈ, কাৰণ আমি মানে কাম শেষ কৰিছোঁ আমি গোটেইখিনি কৰি কেনে আপোনাৰ 6:17-18 চামথিং হা। তো আমাৰ সেই হৈছে টোটেল 629 হৈছিল। তো আমি টোটেল 5 ঘণ্টাৰ অকণ কম বেছি কৰিছোঁ। চ' এইখিনিতে আমাৰ 629 হৈছিল, আৰু ইনচেণ্টিভ আছিলে পিছত, কিন্তু আমি নকৰিলোঁ। আমি মানে অলপমান ফুৰিব গ'লোঁ, যিহেতু আমি দুজন লগ হৈছিলোঁ। চ' অকণমান ফুৰিব গ'লোঁ। চ' আজিৰ ভিডিঅ'টো এইখিনিতে আছিল, বা যোৱাকালি ভিডিঅ'টো এইখিনিতে আছিল। আপোনালোকে যদি অকণমানো ভিডিঅ'টো ইনফৰ্মেশ্যন পাইছে, ভিডিঅ'টো চাই কেনে বা ইনফৰ্মেটিভ পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবখিনি কৰি থৈ যাব। আৰু আশা কৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাইছোঁ অতি সোনকালে। মই ইংকু আৰু মোৰ লগৰ সতীৰ্থ বিন্দুৰ সৈতে আজিৰ বাবে ধন্যবাদ। জয় অসম।